এয়া পেকিং কৰি আছোঁ, কাপোৰ পেকিং কৰিছোঁ। বৰ বেছি নহয়, ক'ত যাম কি কৰিম চাই থাকিব। এয়া যিখিনি বস্তু নহ'লে নহয় আৰু সেইখিনিকে পেকিং কৰি লৈছোঁ। গৰম দিনত যিখিনি বস্তু দৰকাৰ হয় সেইখিনিকে লৈ লৈছোঁ আৰু। হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ ভালেই, মোৰো ভাল। এতিয়া আজি ব্লগ এটা আৰম্ভ কৰিছোঁ। বহুত দেৰি হ'ল, এতিয়া 7টা বাজিবলৈ হ'ল। পটককৈ ব্লগ এটা আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। বহুত দিন ভিডিঅ' কৰাও নাই, গতিকে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। হঠাতে মই ভিডিঅ'টো কৰিলোঁ, মই যাব ওলাইছোঁ এফাললৈ। ক'ত যাম কি কৰোঁ আপোনালোকক দেখাই যাম বাৰু। এতিয়া 7টা বাজিলে, গা পা ধুই ৰেডি হৈছোঁ আৰু চিম্পলকৈ। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই যাম, যিমান পাৰোঁ দেখাই যাম। আৰু এটা কথা ক'বলৈ আছে, হাজবেণ্ড আহিলে 10 তাৰিখে দেওবাৰে আহিলে আৰু আজি হৈছে মঙলবাৰ। তেওঁ 20 দিনমানৰ ছুটীত আহিছে আৰু। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আপোনালোকক কি দেখাই যাব পাৰোঁ দেখাই যাম বাৰু। আৰু এয়া আমি যোৰহাটত নাইট ছুপাৰত উঠিবলৈ ৰখি আছোঁ। মই চাউণ্ডটো মিউট কৰি দিছোঁ কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিল সেইকাৰণে। আৰু এতিয়া আমি ছুপাৰত বহিলোঁ, এইখনেই আমাৰ গাড়ী। আৰু বহি পিনে এতিয়া ছিটত বহি লৈছোঁ আৰু 10 মিনিটমান পাছত এৰিব আৰু। মই ভইচ অভাৰ দি দিছোঁ কাৰণ বেকগ্ৰাউণ্ডত মিউজিক আছিলে। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ য'ত আহিছিলোঁ। ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, ৰাতিপুৱা আহি পালোহি। এতিয়া এনেকৈ ৰুম এটা ল'লোঁ আৰু ফ্ৰেছ হ'লোঁ, হৈ এতিয়া যাবলৈ ওলাইছোঁ যিটো কামত আহিছোঁ। বেছি সময় নালাগে, কৰি লওঁ। কৰি লৈ তাৰপিছত আকৌ আমি আজিয়ে ৰিটাৰ্ণ হ'ম, বেক হ'ম। আৰু এতিয়া একো খোৱাও নাই বাৰু, এতিয়া খাম কিবা, ব্ৰেকফাষ্ট কৰিম। কৰি লৈ তাৰপিছত আৰু গৈ থাকিম আৰু। ৰুমটো এবাৰ এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। এয়া আৰু এয়া মই। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। ইমান গৰম নহয় ইয়াত, বহুত বেছি গৰম। হ'লনে? কৈ থাকোঁ। এতিয়া আমি গুৱাহাটী পাই ইমান গৰম কাম হৈ গ'ল। এতিয়া আমি ফ্লাইঅভাৰৰ তলত ৰখি আছোঁ চিটি বাছত উঠিবলৈ, মানে ISBD যাম আৰু। চিটি বাছত উঠিবলৈ ৰখি আছোঁ খাই মেলি। এতিয়া চিটি বাছত আৰু বতৰটো ইমান ধুনীয়া হৈ আছে। চিটি বাছত ক'ত যাম? গুৱাহাটী চিটি বাছত। আৰু ৱেডাৰটো দেখাইছোঁ, ইমান ধুনীয়া ৱেডাৰ আছে। আৰু এয়া আমি ISBD পৰা নাইট ছুপাৰত আকৌ উঠিছোঁ। এইখনেই আমাৰ বাছখন, অলপ দেখুৱাই দিছোঁ আপোনালোকক। আৰু কালি আহি পালোঁ, ৰাতিপুৱা গুৱাহাটীৰ পৰা আহি পালোঁহি। পাই আৰু ইমান গৰম, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। কামটোত গৈছিলোঁ, যিটো কাম সেইটো কাম হৈ গ'ল। মই এতিয়া নকওঁ বাৰু কি কামত গৈছিলোঁ, মোৰ কাম নহয়, বেলেগ এটা কামত গৈছিলোঁ। আৰু আহি পাই আৰু ভিডিঅ' কৰিব নহ'ল, যি গৰম মানে। তাৰপিছত আজি হ'ল 14 তাৰিখ আৰু আজি আমাৰ টিকলিৰ বাৰ্থডে'। টিকলি মানে মোৰ ভতিজাজনীৰ বাৰ্থডে'। দেখিয়ে থাকে ভিডিঅ'ত আপোনালোকে। পটকৈ কাহটো আহি গৈছে। তাইৰ বাৰ্থডে' হয়, তেনেকৈ পতা নাই, এনেই ঘৰতে নিয়মটো কৰিব। আৰু তাইক গিফ্ট কি লাগে আপোনালোকে দেখিব বাৰু। গিফ্ট তাই আগতীয়াকৈ কৈ থৈছে, মানে সেইটো গিফ্ট লাগিব তাইক। গতিকে গিফ্টটো দিব লাগিব আৰু ঘৰতে এনেই নিয়মটো কৰিব, কেকটো কাটিব আৰু ঘৰতে সকলোৱে মিলি এসাঁজ খাম। সেয়াই বাৰ্থডে'। তাৰপিছত ভিডিঅ'টো চাই যাব। আৰু ভিডিঅ'টো চাই যাব। আৰু বিশেষকৈ কালি মানে কৰা নহ'ল আৰু কণ্টিনিউ কৰা নহ'ল ভিডিঅ'টো গৰমৰ কাৰণে। আৰু বাছত উঠাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল কাৰণ আন্ধাৰ হৈ গ'ল, অকণমান দিগদাৰো হয়। সেইকাৰণে ৰাতিপুৱা আহি পালোঁহি, আমি যোৰহাট আহি পালোঁহি। তাৰপিছতে ফ্ৰেছ হৈ আৰু এতিয়া ঘৰলৈ যাওঁ। বাৰ্থডে' যিহেতুকে বাৰ্থডে' ক্লিপ বাৰু দেখুৱাম, তেনেকৈতো দেখুৱাব নোৱাৰিম কাৰণ সেনেকৈ নকৰে। এনেই কেক কটা ক্লিপটো দেখুৱাম বাৰু আপোনালোকক, ভিডিঅ'টো চাই যাব। Happy birthday to you, happy birthday dear Moina, happy birthday to you. আজি কেইবছৰ হ'ল আমাৰ জানা? কেইবছৰ হ'ল জান?
চবকে খুৱাই দিয়া ৰ'বা হেৰি ভাই বহা তোমালোক তিনিটা বহা ফটো মাৰো বহা দিলে বাবা চাইকেলখন বাৰ্থডে গিফ্ট হয় নেকি চলাব জানানে নাজানা তুমি অকল বেগ কৰিব জানা চব কৰিব জানা মোক পিছত উঠাই ল'বা তেতিয়াহ'লে কেৰিয়াৰটোত মই উঠোঁ তুমি চলাবা হ'ব হা পৰি যাম তেতিয়া কোনে ৰিক্স ল'ব কোনে ৰিক্স ল'ব পৰি গ'লে তুমি উঠাচোন তুমি উঠি দেখুৱাই দিয়া নোৱাৰা চাইকেলে চলাব নোৱাৰে চাইকেল লৈ গুড মৰ্ণিং ফ্ৰেণ্ডছ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ এতিয়া ৰাতিপুৱা 8টা বাজিছে ৰাতিপুৱা আৰু খুব গৰম ৰাতিপুৱা অলপ বৰষুণ দিছিলে কিন্তু এতিয়া বহুত গৰম পৰিছে আমি যাবলৈ ওলাইছোঁ এফাললৈ আৰু ভিডিঅ'টো ভাবিলোঁ আৰম্ভ কৰোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই যাম ঠিক আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে যিসকল নতুন মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে লাইক আৰু কমেণ্ট কৰিব ভিডিঅ'টো চাই যাব আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম আৰু মই এনেকৈ ওলালোঁ খুব গৰম সেইকাৰণে এনেদৰে ওলাইছোঁ আৰু গৈ থাকোঁ আপোনালোকক দেখাই যাব যি পাৰোঁ দেখাই যাম আৰু ভিডিঅ'টো চাই যাব তেতিয়া আৰু এয়া আমি একদম সেউজীয়াৰ মাজে মাজে ৰ'দৰ মানে গৰম দিনৰ 37 ডিগ্ৰী চেলচিয়াছৰ যিমান ৰ'দটো সেই ৰ'দত গৈ আছোঁ ডগত এইফালে পথাৰখন আৰু আহি আমি এতিয়া দিখৌ দলং হয় দিখৌ দলং পাইছোঁ এতিয়াতো গম পাইছে আমি ক'লৈ আহিছোঁ শিৱসাগৰলৈ আহি আছোঁ বিশেষ কাম এটাত মানে ভণ্টি মামাৰ ছোৱালী এজনীৰ ঘৰলৈ তাইৰ ল'ৰাটোৰ গা ভাল নাই সেইকাৰণে ভাবিলোঁ খবৰ লৈ যাওঁ বুলি সেয়ে আহি আছোঁ আৰু তাইৰ ঘৰলৈ বেছি দূৰ নহয় আৰু অলপ আছে আৰু তাৰপিছতে গৈ পামগৈ এনেকৈ ৰাস্তাটো চিনি পাইছে ইয়াৰ পৰা গৈ আমি মানে কিবা এটা ল'বলৈ আছে সেইটো ল'ম আৰু লৈ পিনে তাৰপিছত সিহঁতৰ ঘৰলৈ যাম যদি পাৰোঁ দেখুৱাম বাৰু আৰু এতিয়া আমি পাইছোঁহি ৰংঘৰ এয়া দেখিছেনে অকণমান ক্লিপ মানে ভিডিঅ' কৰি থৈ দিছোঁ ইমান ধুনীয়া লাগিছে দেখিব ৰ'দত জিলিকি আছে ৰংঘৰ পালোহি আৰু এজনী ক'ৰ পৰা আহিলে চাম এইয়া কইনা এইজনী কইনা এইজনী কি পিন্ধিলা তুমি কি পিন্ধিলা মেখেলা চাদৰ বা ধুনু কইনাজনী কাঢ়িছে দেই আমাৰ কইনাজনীয়ে কাঢ়িছে এইজনী লাগিব সেইখন লাগিব হাই আৰু এতিয়া গধূলি হ'ল আমি ফুৰিবলৈ গৈ আহি পালোঁ ভিডিঅ'বোৰ সৰু হৈছিলে ক্লিপ ল'বলৈ থাকি গৈছিলে সেইকাৰণে মই দুটা মানে 2-3 দিনৰ মিলাই একেটাকে ভিডিঅ' কৰি দিলোঁ সৰু হৈ বেছি ছুটি হৈ গ'লহেঁতেন নহ'লে মানে গুৱাহাটীত যোৱা বাৰ্থডে আৰু আজি যিটো ফুৰিব গৈছোঁ সেইটো ক্লিপ একেলগে মিলাই দিছোঁ তেনেকৈ ভিডিঅ' কৰিবলৈ সময় পোৱা নাই সেইকাৰণে মিলাই ক্লিপখিনি কৰিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু কালি আকৌ যদি পাৰোঁ নতুন ভিডিঅ' কৰিম আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেতিয়াহ'লে এতিয়ালৈ শেষ আৰু কালি আকৌ ভিডিঅ' দিম আপোনালোকে নটিফিকেশ্যনটো অলৰেডি পায়ে যাব আৰু সেইকাৰণে নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব